শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু বন্ধু বান্ধৱীসকল, এয়া মই আপোনালোকৰ সন্মুখত NIOS DLEDৰ ব্লু প্ৰিণ্টৰ ভিডিঅ' আগবঢ়াইছোঁ। মই ইউটিউবৰ অসম লাইভ চেনেলৰ পৰা আপোনালোকলৈ আগবঢ়াইছোঁ এয়া বিজ্ঞান বিষয়ৰ ষষ্ঠ শ্ৰেণীৰ ব্লু প্ৰিণ্ট। আপোনালোকে চাই যাওক, মই এয়া আপোনালোকক দেখুৱাইছোঁ। মই মোৰ নিয়মতে বনাইছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে বনালে ভাল হ'ব। জাষ্ট মই আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। এয়া চাওক ব্লু প্ৰিণ্ট। চাওক ব্লু প্ৰিণ্টৰ কভাৰ পেজ, এইটো ওপৰৰ কভাৰ পেজ। এতিয়া আহোঁ ভিডিঅ'টোলৈ। এয়া ব্লু প্ৰিণ্ট বিজ্ঞান বিষয়ৰ পেজ নম্বৰ 1। চাওক, মই লাহে লাহে আপোনালোকক দেখুৱাইছোঁ। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আশা কৰোঁ মোৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। মই অসম লাইভ চেনেলৰ পৰা আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যিমান সোনকালে পাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক, যাতে মোৰ এই ভিডিঅ'বোৰ আপোনালোকে বিনামূলীয়াকৈ সকলোৰে আগতীয়াকৈ পাই থাকে। এয়া প্ৰথম পৃষ্ঠা। দ্বিতীয় পৃষ্ঠালৈ আহিছোঁ। চাওক, ইয়াৰ তালিকা নম্বৰ 3। এতিয়া আহোঁ 3 নম্বৰ পেজলৈ। ব্লু প্ৰিণ্ট অফ কুৱেশ্যন পেপাৰ, বিষয় বিজ্ঞান, শ্ৰেণী ষষ্ঠমান, সময় 2 ঘণ্টা। চাওক, আপোনালোকে এই তালিকাখন অলপ ভালকৈ মন কৰিব, ইয়াৰ হিচাপ নিকাচটো অলপ জটিল। এই ব্লু প্ৰিণ্টত এই তথ্য অনুসৰি আপোনালোকে প্ৰশ্নখন বনাব লাগিব। চাওক, O মানে অবজেক্টিভ টাইপ, VS ভেৰি শ্বৰ্ট টাইপ, S শ্বৰ্ট টাইপ, E এছে টাইপ, K মানে ইয়াতে নলেজ, আচলতে K মানে জ্ঞান, W মানে বোধ, A মানে এপ্লিকেশ্যন অৰ্থাৎ প্ৰয়োগ, S মানে হ'ল কৌশল। তো এই এনেকেই মই হিচাপ নিকাচটো আগবঢ়াইছোঁ। ইয়াৰ পাঠৰ নাম দিয়া হৈছে, 5টা পাঠ ইয়াতে উল্লেখ কৰা হৈছে প্ৰশ্নখনত। তো ব্লু প্ৰিণ্টৰ প্ৰথম, ইয়াৰ খাদ্য আমি ক'ৰ পৰা পাওঁ, খাদ্যৰ উপাদান, আহাৰৰ পৰা কাপোৰলৈ, এনেধৰণে 5টা পাঠৰ বিষয়ে ইয়াতে বিশ্লেষণ কৰা হৈছে। আপোনালোকে হিচাপ নিকাচ অলপ ভালকৈ চাব। এতিয়া আহোঁ পেজ নম্বৰ 4লৈ। এয়া ব্লু প্ৰিণ্টৰ আমাৰ উপৰোক্ত ব্লু প্ৰিণ্ট অনুযায়ী প্ৰশ্নখন বনোৱা হৈছে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, 1 নম্বৰৰ প্ৰশ্ন, ইয়াৰ 5টা আছে। আৰু এইখন প্ৰশ্নৰ 1 নম্বৰী প্ৰশ্ন আচলতে 22টা আছে, 22 নম্বৰৰ কাৰণে। আৰু প্ৰতিটো চেপ্টাৰত ব্লু প্ৰিণ্ট অনুযায়ী মিলাই দিয়া হৈছে। আপোনালোকে নিজৰ ইচ্ছামতে হিচাপটো মিলাই ল'ব পাৰে। এয়া চাই লওক। এতিয়া পেজ নম্বৰ 5 লৈ আহিছোঁ। চাওক, ইয়াৰ ব্লু প্ৰিণ্টৰ পেজ নম্বৰ 5, কুৱেশ্যন পেপাৰৰ চমু প্ৰশ্নৰ উত্তৰ 2 নম্বৰকৈ 5টা 10 নম্বৰ মুঠ চাব পাৰিছে। এইবিলাক কোনটো পাঠত কিমান নম্বৰকৈ ব্লু প্ৰিণ্টত আছে সেই অনুযায়ী পাঠৰ পৰা প্ৰশ্নবিলাক অনা হৈছে। এই হিচাপবিলাক নিমিলিলে আচলতে ভুল হ'ব। এই হিচাপটোৱে আচলতে ব্লু প্ৰিণ্টৰ মূল, কোনটো পাঠত কিমান নম্বৰ আছে আৰু জ্ঞান, বোধ, কৌশল এইবিলাকৰ ভাগ অনুযায়ী প্ৰশ্নবিলাক মিলিছে নে নাই
এইবিলাকৰ প্ৰতি আপোনালোকে নিশ্চয় লক্ষ্য ৰাখিব। এয়া 7 নম্বৰ লাষ্ট প্ৰশ্ন এতিয়া সমাপ্ত। জয় আই অসম। ধন্যবাদ।